পাহাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে। দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। वेलकम बैक टू माय यूट्यूब चैनल बी लाइफ ब्लॉग्स। तो এতিয়া আছো মই ফ্ৰম পানীখেতি, আৰু পানীখেতিৰ পৰা চাহপাৰা এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ, আৰু এটা জেগাত গৈ আছোঁ, পেৰাচুট উৰাই আছে। তো এইখিনি জেগাত যাওঁ বেছি চেষ্টা কৰিম আৰু উঠিবৰ কাৰণে ট্ৰাই কৰিম এইটো জেগাত পেৰাচুটত। এটা প্ৰব্লেম হৈছে কি, মোৰ ৰাস্তাত মানে মটৰ ব্লগিং কৰি আহিব পৰা নাই, আৰু সেইটো অৱস্থাটো হ'ল কি, মোৰ যোনটো হেলমেটৰ যোনটো এডাপ্টাৰ, মানে গোপ্ৰৰ লগোৱা এডাপ্টাৰটো মানে পুৰা বেয়া হৈ গ'ল, আৰু সেইটো বেয়া হোৱাৰ কাৰণে মানে মটৰ ব্লগিং কৰি ৰাস্তাত আহিব নোৱাৰোঁ। ইয়াতে উঠি মানে উৰিব পৰা অৱস্থা মানে সেই আছিলে, কিন্তু এতিয়া কি হ'ল, বন্ধ হৈ গ'ল। কিছুমানতে বেয়া আৰু এতিয়া চাব পাৰে গোটেই কাম চলি আছে। তো এইটো ৰাতিপুৱা কোৰ্চ হয়, আৰু ৰাতিপুৱা 8টাৰ পৰা 12টালৈকে এইটো কোৰ্চ হয় পেৰাচুটৰ। আৰু আপোনালোকে যদি কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। তো সেইটো কাৰণে এতিয়া বন্ধ হৈ গ'ল, আৰু এটা উৰি আছে, তাতে যাওঁ। সেইটোও চাগে বন্ধই হ'ব। তো চলো। গোটেইখিনি হৈ গ'ল। দাদা ইয়াতে যোনবিলাক মানে ট্ৰেইনাৰ হয়, ট্ৰেইনাৰবোৰে ইণ্ডিয়ান নেভিৰে হয়, আৰু ইণ্ডিয়ান নেভি মানুহে মানে এইটো ট্ৰেইনিংটো কৰাই আছে। আৰু সেই কোৰ্চটো হ'ল 20 দিনমানৰ বুলি কৈছে, আৰু এমাউণ্টটো বুলি কৈছে 25,000 বুলি কৈছে, আৰু থকা লোৱা চব ব্যৱস্থা ইয়াতে কৰিব। ওলাওঁ, বাইকটো ওলাই লওঁ, ওলাই কিনে তাৰপিছত বৰা পানী পিনে যাম। চাওঁ, চেষ্টা কৰিম যাব। চলো ওলাব, বাইকটো পাৰ্কিঙতে আছে, চাব পাৰে। আহি পালোঁ আমি এতিয়া গণেশ মন্দিৰ যোৰাবাটৰ ওচৰতে, আৰু আহি মানে অলপ মানে দৰ্শন কৰি যাওঁ। এইটো এটা কথা কি, ইয়াত আহিলে মানে দৰ্শন কৰিব লাগে, আৰু ইয়াত দৰ্শন কৰি কেনে তাৰপিছত যাম পৰা শ্বিলং মানে বৰাপানীলৈকে যাম। আপোনালোকে যদি ইয়ালৈকে আহে তেতিয়াহ'লে ব্ৰিজৰ তলেদি মন্দিৰত দৰ্শন কৰি কেনে যাব। চলো, তো ইয়াৰ পৰা তুমি দালে দালে, তুমি পাতে পাতে, তুমি ফুল ফুল খুব আখবা, তুমি হিতি নিহানি তাপ, তুমি নয় নয়, তুমি পার পার। আহি পালোঁ নংপু পাৰ হৈ কেনে, আৰু এতিয়া দেখা পাইছে এইপিনে ক'ভিড চেণ্টাৰ, আৰু এইপিনে ক'ভিড চেণ্টাৰ চাব পাৰে। আৰু এইখিনিতে হ'ল ক'ভিড চেণ্টাৰ, মানে যোনবিলাক টেষ্ট কৰাব লাগে সেইটো চাব পাৰে। আৰু এইখিনিতে পাছ বনাব লাগিব এখন, তো চাব পাৰে এইখিনি। এইখিনি হৈ গ'ল, কাউণ্টাৰৰ পৰা ৰিচিপ্ট লৈ ল'লোঁ, ক'ভিড টেষ্টো কৰাই ল'লোঁ। আৰু ইয়াৰ পৰা এতিয়া ওলাই আছোঁ মই আৰু পিকে, আৰু ডিপুজ ব্লগ গোটেইকেইটা আছে, আৰু ডাইৰেক্ট এতিয়া লগ পাম বৰাপানীত। চলো লেটছ গো। তো গাইছ, এতিয়া খাই বৈ ল'লোঁ, আমি এতিয়া ইয়াৰ পৰা ওলাওঁ, ডাইৰেক্ট বৰাপানীত লগ পাই আছোঁ। যাযাবৰী জীৱনতে হেঁপাহৰে ৰং, আহি পালোঁ বৰাপানী চাব পাৰে এইপিনে, আৰু এতিয়া আছোঁ ব্ৰিজৰ ওপৰত, আপোনালোকক ভিউ দেখাই আছোঁ, চাই থাকক। চলো এটা 360 ভিউ চাই লওক।
পাহাৰতে কি জানো মায়া আছে কি কি হয় ধৰক আমি এতিয়া সোমাইছোঁ সোমোৱাৰ এইখিনিতে মানে টিকেটটো কাটি ল'ব লাগিব এজনে 50 টকাকৈ কাটি কিনে তাৰপিছত এইটো ৰাস্তা দি ভিতৰত সোমাব লাগিব তো ভিতৰত সোমাইছোঁ আপোনালোক গোটেইখিনি দেখাম তো চাই থাকক ভিডিঅ'টো চলো যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কি ফাইনেলি আহি পালোঁ লেকটো আৰু উমিয়াম লেক এইটো নামটো হ'ল উমিয়াম লেক আৰু এইটো আছে বৰাপানী পাৰ হৈ কেনে চাব পাৰে ভিউটো বেক চাইডে বঢ়িয়া জেগা আৰু এইপিনে চাব পাৰে লেকটো চাই লওক আৰু জেগাখিনি বহুত ধুনীয়া জেগা হয় আৰু পাৰ পাৰ্চেণ্ট এজনৰ মানে 50 ৰুপিজকৈ আৰু ব'টিং এক্সট্ৰাকৈ আছে ব'টিংটো বাৰু এতিয়া বন্ধ হৈ গৈছে আমি ট্ৰাই কৰিছিলোঁ ব'টিং কৰিবৰ কাৰণে কিন্তু তেতিয়াও সুধি চাম ইয়াতে ক'ত গ'ল তো এইখিনিয়ে চাব পাৰে জেগাখিনি চাই লওক ধুনীয়া জেগা হয় বৰাপানীত এনেকুৱা ধুনীয়া জেগা আছে আৰু বহুতে গম নাপাব পাৰে এই জেগাখিনিৰ কথা চাই লওক পালে মিঠা হাগিতি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে ফাইনেলি হৈ গ'ল গোটেইখিনি ট্ৰেইনিং আৰু চাব পাৰে এতিয়া জাহাজখন নাওখন গৈছে এতিয়া ফুৰিব মানে গৈছে মানুহ লয় কিন্তু আকৌ ৰিটাৰ্ণ আহিব তাৰপিছত আকৌ উঠিম চাব পাৰে এইপিনে চাই লওক আৰু এইপিনে ডিপু আছে ডিপু পুৰা এক্সাইটেড হৈ আছে উঠিবৰ কাৰণে নাৱত উঠিবা ন সেইটো আশা কৰি কেনে আহিছোঁ সেইকাৰণে এতিয়া উঠিম আৰু ফুৰি অহাৰ পিছত আকৌ আমি উঠিম চলো बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सकी ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है তো গাইজ হৈ গ'ল ফাইনেলি আৰু বাপৰে যি ভয় লাগিছে নহয় মাজতে পুৰা বেকা হৈ গৈছিলে মজা লাগিছে কিন্তু মাজতেতো পুৰা বেকা হৈ গৈছিলে এনেকুৱা ভয় লাগিছে ন মই এনেকে লৰি থাকে তাকেতো বাপৰে ফাইনেলি হৈ গ'ল উঠি আহিলোঁ ভাল লাগিল উঠি ফাৰ্ষ্ট টাইম উঠিলোঁ এনেকে অলপ ভাল এক্সপিৰিয়েঞ্চ হৈ গ'ল মজা পুৰা ছাকচেছ হৈ গ'ল পুৰা ছাকচেছ তামাম इतनी खुशी मुझे माते सेउजेरिया बहुत बेছি চেষ্টা কৰিলোঁ গুৱাহাটীৰ পৰা শ্বিলং আহি কিনে আপোনালোকক দেখালোঁ গোটেইখিনি আপোনালোকে গম পালে তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু এইটো ব্লগটো কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব তো আজিকালি ব্লগটো এইখিনিতে যদি ভাল পাইছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো এইখিনি